Hey everyone, welcome back again to my new vlog. 2024 বৰ্ষৰ লক্ষ্মী পূজা উপলক্ষে মই এটি সৰু vlog বনাব চেষ্টা কৰিছো। বলকচোন চাও আহক আমাৰ সৰু সৰু ক্লিপছৰ হৈতে vlogটো কেনেকুৱা হৈছে সকলোৱে উপভোগ কৰিলে মই অতিকৈ আনন্দ পাম। Hello everyone, বহুদিনৰ মূৰত আজি নতুনকৈ এটা vlog দিবলৈ ওলাইছো। আমাৰ গাঁৱত লক্ষ্মী পূজা প্ৰতিবাৰে 3 দিনমানকৈ পালন কৰা হয় আৰু ছোৱালীবিলাকে সমবেত সংগীত পৰিৱেশন কৰে। এইবাৰ মানে বিয়া হৈ ছোৱালীবিলাক চব শেষে হ'ল আৰু এতিয়া কোনো মতে টানি এজনী কেইটামানক লৈ আহিছোঁ আৰু আপোনালোকে চাই থাকিব আমাৰ গান দেখি দি। এখেত হ'ল আমাৰ সংগীতৰ সন্মানীয় শিক্ষাগুৰু প্ৰদীপ তালুকদাৰ। মানুহক যে জীৱন যৌৱন সংগীত সাধনাৰ লগতে অতঃপ্ৰোতভাৱে জড়িত হৈ থাকিল তেওঁ হ'ল আমাৰ দলগুমাৰ সন্মানীয় প্ৰদীপ খুৰা আৰু আজি এতিয়াই আমি কোৰাছ গোৱা নহয় আজি সৰুৰ পৰাই গাওঁ আৰু আমাৰ গুৰু সদায় এখেতে হয় আৰু এখেত সদায় বাদ্যযন্ত্ৰ থাকেই আৰু তেওঁ হৈছে যুগল খুৰা দলগুমা নিবাসী আৰু এওঁলোক দুইজনৰ প্ৰচেষ্টাতে আজি মই বুলি নহয় দলগুমা অঞ্চলৰ প্ৰতিজনী ছোৱালীয়ে গান গাব নাজানিলেও বহুত ভালকৈ গান গাব নাজানিলেও সংগীত গাইছে সংগীত শিকিছে আৰু তাৰ কাৰণে তেখেত দুইজনৰ ওচৰত আমি সদায় চিৰকৃতজ্ঞ হৈ ৰম গোটেই জীৱনৰ বাবে আৰু প্ৰদীপ খুৰা সুধিব ওলাইছোঁ আপুনি বাদ্যযন্ত্ৰ কি কি বজাব লাগে? মই হাৰমনিয়াম, তবলা, ঢোলকি, কীবৰ্ড, গীটাৰ, দোতৰা আৰু নাগাৰা, তাল। গতিকে আপোনালোকে গম পালে অকল সংগীত বুলিয়ে নহয় সংগীতৰ সুৰ বুলিয়ে নহয় তেখেতৰ হাতত সকলো বাদ্যযন্ত্ৰই প্ৰাণ পাই উঠে অকল হাৰমনিয়াম গীটাৰ বুলি নহয় দলগুমা অঞ্চলৰ বহুতো ছোৱালীয়ে তেওঁৰ দ্বাৰাই নাম শিকিছে নাগাৰা বজা শিকিছে তাল বজা শিকিছে গতিকে তেওঁক আমি ক'ব পাৰোঁ যে চাৰিওফালে এক্সপাৰ্ট আৰু এজন মাল্টি টেলেণ্টেড মানুহ আৰু আমাৰ গাঁৱত মানে আমি আচলতে কিছুমান প্ৰতিভা আচলতে আমি চিনি নাপাওঁ এনেকুৱা মানুহ আমাৰ সমাজত দৰকাৰ বৰ্তমান সময়ৰ বাবে বৰ্তমান সময়ৰ সকলো বাদ্যযন্ত্ৰ জনাই একোজন গুৰুত্বপূৰ্ণ মানুহ হ'লে গতিকে আমি আজি মোৰ তৰফৰ পৰা বা যিবিলাকে তেওঁৰ ওচৰত গান শিকি গৈছে তেওঁলোকৰ তৰফৰ পৰা বা বৰ্তমান সময়ত যিবিলাকে গান গাই আছে বা যিবিলাক উঠি অহা প্ৰজন্মক আহি গান শিকিব তেওঁলোকৰ সকলোৰে তৰফৰ পৰা তেওঁলোকক ধন্যবাদ জনাব ওলাইছোঁ। এয়া আমিবোৰ আমাৰ ড্ৰেছ আপ হোৱাৰ পিছত এটি ট্ৰানজেকশ্যন ৰীল বনোৱাৰ বাবে সকলোৱে প্ৰচেষ্টা চলাইছে চাওচোন আমাৰ ট্ৰানজেকশ্যন ৰীলটো কেনেকুৱা হয়। Wait, watch till the end. আমি এতিয়া সকলোৱে ৰেডি হৈ উপস্থিত হৈছোহি চাব পাৰে সকলোৱে বিভিন্ন ধৰণৰ বিভিন্ন সাজ পোছাক পিন্ধিছে
আৰু ট্ৰেডিশ্যনেল সাজত চবকে ইমান ধুনীয়া লাগিছে এতিয়া আমি দেখুৱাই আছোঁ এয়া চাওকচোন ট্ৰেডিশ্যনেল সাজত ইমান ধুনীয়া লাগিছে এয়া আমাৰ বোৱাৰী তন্ময় কলিতা আৰু এখেতে ফ্ৰণ্ট কেমেৰাত উঠিবলৈ বহুত আগ্ৰহী ফ্ৰণ্ট কেমেৰা দুই নাচনী কংকনা চবে আৰু এবাৰ আহি দিয়া এয়া আমাৰ সংগীত গুৰুজনৰ মঞ্চ অনুষ্ঠান অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে জনাব তেখেতে কেনেকুৱা প্ৰদৰ্শন কৰিছে লক্ষ্মী পূজা অনুষ্ঠানৰ বিশেষ আকৰ্ষণ মানস প্ৰতিমৰ গীতৰ শৰাই Thank you for watching and subscribe to my YouTube channel and tap the bell icon for more videos. Thank you.